APHLC আজি ৰেলী হ'ব লগিয়া কথা 4 মাহ আগৰ পৰা আমি প্ৰগ্ৰামটো ঠিক কৰিলো সেই কাৰণে আজি ঠিক ইয়াত গুড খাইছো কিন্তু ওয়েস্ট কাৰ্বি আংলঙৰ পৰা আমটেৰেঙৰ পৰা চিনথঙৰ পৰা ৰংখাং খেৰণী আৰু ইষ্ট কাৰ্বি আংলং বেলেগ বেলেগ ঠাইৰ পৰাও পুলিচসকলে বাধা দি মানুহ আহিব নোৱাৰিলে হয়তো সব গাড়ী জব্দ কৰি থৈছে সেইকাৰণে আপোনাক কি পাৰমিশন দিয়া নাছিলে নি আমাক পাৰমিশন নিদিয়া বুলিও কোৱা নাই তেওঁলোকে কৈছে যে বাংলাদেশত গণ্ডগোল আছে সেইকাৰণে বোলে বাংলাদেশত গণ্ডগোল হৈ পেলাই ইয়াত কি কৰিব লাগে নহয় জানো আমি কি ইয়াত কি কথা আছে ইয়াত একো কথা নাই নহয় আৰু ইয়াত গণ্ডগোল হ'ব পাৰে বুলি কি ক'ত গণ্ডগোল হ'ব কলকাতাতো আমাৰ মমতা বেনাৰ্জী চিফ মিনিষ্টাৰ নিজে লিড লৈছিল প্ৰচেছন কৰা আৰু শিৱসাগৰতো হৈছিল যোৱাকালি বহুত ঠাইতো হৈ আছে আমাৰ কাৰ্বিসকলক এনেকুৱা উমৰাংচতো হৈছিল কিন্তু আমাৰ কাৰ্বিসকলক বা কাৰ্বি আংলঙত কাৰ্বিসকলক বুলি নহয় ইয়াত খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু ট্ৰাইবেলসকলক কাৰ্বি আংলং NC হিলছ ৱেষ্ট কাৰ্বি আংলঙত আমাক ছাপ্ৰেছ কৰা কাৰণটো যে ইয়াত বংগ সেনা বহুত হৈ গ'ল আৰু বিহাৰ সেনা বহুত হৈ গ'ল সেইকাৰণে তেওঁলোকক ভয় কৰি আমাৰ বিজেপি সকলে আমাক এই প্ৰচেছন কৰিবলৈ বাধা দিছে এইটো আচল কথা আমাৰ প্ৰগ্ৰামটো ইয়াৰ পৰা আমি প্ৰচেছন যাম থ্ৰু ডিফু টাউন আৰু ডিচিক এটা মেমৰেণ্ডাম সাবমিট কৰিম মেমৰেণ্ডামটো আমাৰ ৰাষ্ট্ৰপতি প্ৰেসিডেন্টক আমি এড্ৰেছ কৰিছো সেইটো সাবমিট কৰিম ইমানেই ডিমাণ্ডটো অটোনমাস ষ্টেট সোনকালে লাগিব আৰু 125th কনস্টিটিউশন এমেন্ডমেন্ট বিল সেইটো মডিফাই কৰিব লাগিব হলাব লাগিব এনেকে যেনেকে ইটো আছে সেইটো নচলিব আৰু 6 শিডিউল ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ মাটি আমাৰ জাতি ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে আৰু যিমান এনক্ৰোচাৰ্ছ আছে PGR VGR আৰু গভৰ্নমেন্ট মাটিত যিমান এনক্ৰোচাৰ্ছ আছে তেওঁলোকক ট্ৰাইবেল খিলঞ্জীয়া অসমীয়া আদিবাসী সকলৰ নহয় কাৰণ এই কথাটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰতে আছে তেওঁলোকক এভিকশন কৰিব নালাগে কিন্তু নন ট্ৰাইবেল কিছুমান ইয়াৰ মানুহ নহয় সেইবিলাকটো সব এভিকশন কৰিব লাগে বুলি আমাৰ দাবী